বাৰটা ডালৰুটি কণ্টেইনাৰ পোৱা হয়। তো গাড়ীখন আৰু গাছখিনি জব্দ কৰে এটা বছৰ ৰুজু কৰা হয় তেওঁলোকৰ বিৰুদ্ধে আৰু আজি তেওঁলোকক ড্ৰাগছখিনি বজাৰ মূল্য কিমান? গাছখিনি বজাৰ মূল্য 9,000-ৰ পৰা 20,000-ৰ ভিতৰত হয়। লগত চাই কোনো জড়িত আছে নেকি? বৰ্তমান চলি আছে। নামকেইটা কি ক'লে? নিজামুদ্দিন আৰু নাজমুল নাছৰি। কি খোৱাৰ কাৰণে আনিছিল ন?